নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে চাগে? আপোনালোকে নাচনীৰ ভিডিঅ'টি চাবলৈ বহুত অপেক্ষা কৰি আছে। হয় বন্ধুসকল, বহুত অপেক্ষা কৰি আছে। আজি ইয়ানিকি 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ মাজত আহি আছে নাচনী নামৰ ভিডিঅ'টি। হয় বন্ধুসকল, যিশুদা ভাগে ইউটিউবৰ চেনেলত দিব। আজি সন্ধিয়া মানে আপোনালোকে চাবলৈ পাব যিশুদা ভাগে ইউটিউবৰ চেনেলত নাচনী নামৰ ভিডিঅ'টি। চব বন্ধুসকল, এই গীতটোৰ বিষয়ে আমাৰ সকলো মনোমৰ লাটুমণি দাই কি কৈছে অলপ শুনি লওঁ, তাৰপিছত কথা পাতি আছো। আহক। নাচনী নাম ৰূপতে বহু কথাই জানানে, ও জানানে, ও হেনু দিনে ধৰি পেলালা প্ৰেমতে, ও বুজানে। নমস্কাৰ, মই লাটুমণি। ইতিমধ্যে এই গীতটো আপোনালোকে চাগে প্ৰায়খিনি শ্ৰোতাই শুনিছেই চাগে। ভাইটি যীশুৰাজৰ এটি নতুন গীত। ভাইটি যীশুৰাজৰ লগত মোৰ প্ৰথম চিনাকি আৰু প্ৰথম মই কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ 2017 চনৰ অক্টোবৰ মানৰ পৰা আমি কাম কৰিব ষ্টাৰ্ট কৰিছিলোঁ। আৰু আজি 2017 চনৰ পৰা আজি 2020 চন পালেহি আমি একেলগে কাম কৰি আছো। আৰু যীশু আৰু মোৰ গীতবোৰত আচল কথাটো হ'ল আমি যিটো গীত কৰোঁ সেই গীতটোৰ নামটোক লৈ পেলাই খুবেই গুৰুত্ব দিওঁ। যীশুৱে মই আমাৰ কমচে কম 2 মাহ দিন আমাৰ সেই গীতটোৰ আমি নামটো কি থ'ম, তাৰ টাইটেলটো কি হ'ব সেইটো ভাবোতেই যায়। আৰু সেইটো 2 মাহ আমি তেনেকৈ ফোনত হ'লেও বা সি নিজে হ'লেও আহে বা মই হ'লেও গুৱাহাটীত গৈ পেলাই আমি সেইখিনি কথা আৰম্ভ কৰোঁ। আৰু সেই নামটোক লৈ আমাৰ মাজত খুব তৰ্ক বিতৰ্কও হয়, কাজিয়াও হয়। তো এইবাৰৰ নাচনীও তাৰ একো ব্যতিক্ৰম নহয়। প্ৰথম দিনাখন তাক শুনাইছিলোঁ গীতটো, সি একেষাৰে কৈছিল মোক যে ককাই এই গীতটো মই এবাৰ কৰিম। আৰু তেনেকৈ আমি কামত আগবাঢ়িলোঁ। আৰু খুব ধুনীয়াকৈ সংগীতেৰে সজালে মোৰ অতিকৈ মৰমৰ ভাইটি ৰেক্স বড়োৱে। আৰু তাৰপিছতে যেতিয়া আমি গীতটো কৰিলোঁ, আমি অডিঅ'টো কৰাৰ পাছতে তাৰপিছতে মই তাক ক'লোঁ দিছোঁ যে এই গীতটো কিন্তু ভিডিঅ'টো এনেকৈ আমি এনেই থুলমূলীয়া কৰি থ'লে নহ'ব, এটা বিশাল আয়োজনেৰে কৰিব লাগিব আৰু অলপমান বেলেগ অলপ ব্যতিক্ৰমভাৱে আমি কৰিব লাগিব। প্ৰথম অৱস্থাত যদিও সি ভয় খাইছিল, ভয় খোৱাৰ কাৰণ বাৰু থাকিবই, কাৰণ আমাৰ শিল্পীখিনিৰ যিটো অৱস্থা এতিয়া ইমানখিনি বাজেট লৈ পেলাই কাম কৰাটো অসম্ভৱ। তথাপিও সি সাহস কৰি শেষলৈ গীতটি কৰাৰ সিদ্ধান্ত ল'লে আৰু পৰিচালনাৰ দায়িত্ব দিয়া হ'ল আমাৰ অতিকৈ মৰমৰ অসীম গগৈ। আৰু যিহেতু শ্বুটিঙত মই নিজে থাকিব নোৱাৰো মোৰ ব্যক্তিগত কিছু অসুবিধাৰ বাবে, কিন্তু তাৰ পৰা যিখিনি ফটোগ্ৰাফ পালোঁ আৰু যিখিনি সি মোক ভিডিঅ' কৰি পঠালে শ্বুটিং কৰি থকাৰ অৱস্থাত মই খুবেই সুখী। 100টা জাপি লৈ আৰু লগতে প্ৰায় 40জনী নাচনী 30জন ল'ৰাৰে সৈতে যিটো আমাৰ ডান্সৰ গ্ৰুপটো খুব সুন্দৰকৈ কৰিছে। এটা বিশাল আয়োজন বুলি ক'ব লাগিব। নতুনকৈ উঠি অহা প্ৰতিভা যীশুৰাজৰ বাবে সেইটো বাজেটত কাম কৰিবলৈ আচলতে নতুন প্ৰতিভা এজনে পটককৈ সাহস নকৰে, কিন্তু সি সাহস কৰিছে। আৰু গীতটো যি ধৰণে এতিয়া আমি অডিঅ'টো অলৰেডি এৰি দিছোঁ। অডিঅ'টো আপোনালোকে যীশুৰাজ মিউজিকেলত চাৰ্চ কৰিলে পাব ইউটিউবত। যি ধৰণে আপোনালোকে অডিঅ'টোক আদৰি ল'লে এই দিনকেইটাত, মই আশা কৰিম আপোনালোকে ভিডিঅ'টো আঁকোৱালি লওক আৰু যীশুৰাজক আগুৱাই যোৱাত সহায় কৰক, আশীৰ্বাদ কৰক। আৰু এটা কথা এইখিনিতে কৈ লওঁ, 2020 চনৰ বিহু মঞ্চত এইবাৰ একেলগে আমি যীশু আৰু মই একেলগে অনুষ্ঠান কৰাৰ সিদ্ধান্ত লৈছোঁ। গতিকে যদি আমাক ভাল পায়, যদি গীতটি ভাল পায়, যদি আমাৰ আগৰ গীতবোৰ ভাল পায়, আগৰ গীতবোৰ যেনেকৈ মই প্ৰথমে ক'লোঁ আমাৰ গীতবোৰৰ নামবোৰ অলপমান আমি ব্যতিক্ৰম কৰিব চেষ্টা কৰোঁ, যেনে জানমণি গগৈ, চপনীয়া, অলিয়া বলিয়া, তেনেকুৱা ধৰণৰ আমাৰ গোটেই গীতবোৰ আপোনালোকে শুনিব। আৰু লগতে আমাক আপোনালোকৰ বহুমূলীয়া দিহা পৰামৰ্শ দিব। আমাৰ যদি ক'ৰবাত যদি কিবাখিনি কৰোঁতে ভুল হৈছে আপোনালোকে আঙুলিয়াই দিব। আৰু শেষত ইয়াকেই ক'ম, নাচনীক আঁকোৱালি লওক। অহা 20 তাৰিখে নাচনী আপোনালোকলৈ আগবঢ়াই দিম, আশীৰ্বাদ কৰিব আৰু এনেদৰে সদায় মৰম দি থাকিব। ধন্যবাদ। চব বন্ধুসকল, লাটুমণি দাই কি ক'লে আপোনালোকে নিশ্চয় শুনিলে। হয় বন্ধুসকল, আজি ইয়ানিকি 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ মাজত আহি আছে নাচনী নামৰ ভিডিঅ'টি। চাবলৈ নাপাহিব, আজি সন্ধিয়া মানে আপোনালোকৰ মাজত আহি আছে যীশুদা ভাগে ইউটিউবৰ চেনেলত এভেইলেবল হৈ যাব আজি সন্ধিয়া। চব বন্ধুসকল চাবলৈ নাপাহিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহিব। এনেকৈ টাইপৰ ইণ্টাৰেষ্টিং ভিডিঅ' ডেইলি পাই থাকিবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাহিব। চব বন্ধুসকল আজিলৈ আহোঁ আৰু নেক্সট ভিডিঅ' লগ পাই আছোঁ। বাই বাই, টাটা, জয় হিন্দ, জয় আই অসম।